নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই দেখুৱাই আছোঁ যে SCRT D.el.ed যিটো ৰেগুলাৰ D.el.ed আছে সেই D.el.edত কেনেকৈ এছাইনমেণ্ট লিখিব লাগে এইটো কেনেকৈ লিখিব লাগে এই বিষয়ে আজি মই দেখাই আছোঁ কেনেকৈ লিখিব লাগে। প্ৰথমত এইটো ফ্ৰণ্ট পেজ হয়, এইটো ইয়াতে লিখিব লাগিব। তোমালোকে লিখিবা হোম এছাইনমেণ্ট, যাৰ যিটো ইনষ্টিটিউশ্যন নাম সেইটো লিখিবা। তাৰপিছত পেপাৰ কোড লিখিবা। তাৰপিছত দিয়া আছে চাইল্ডহুড পেপাৰ কোড লিখিবা। যেনেকুৱা ধৰিছা S1.1 যিহেতু মই ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছোঁ, সেইটো S1.1 আছে। যদি যি ছেমিষ্টাৰৰ পৰা সেইটো দিবা। তাৰপিছত ছাবমিটেডটো দিবা। তাৰপিছত এই ছাইটত দিবা কি যে ছাবমিটেড বাই যিটো আছে সেইটো দিবা। তাৰপিছত আহিব ইণ্ডেক্স আহিব। ইণ্ডেক্সত এইবিলাক লিখিছোঁ, স্বীকৃতি লিখিছোঁ, আৰম্ভণি লিখিছোঁ, বিকাশৰ স্তৰবিলাক লিখিছোঁ, টপিক হিচাপত মই লিখিছোঁ এইবিলাক। তাৰপিছত আহিব একনলেজমেণ্ট, যাক স্বীকৃতি বুলি কয়, স্বীকৃতিটো লিখিব লাগিব। তাৰপিছত ইন্ট্ৰডাকশ্যন লিখিছোঁ। তাৰপিছত লিখিছোঁ বিকাশৰ ষ্টেজেছ অফ ডেভেলপমেণ্ট, বিকাশৰ স্তৰবিলাক লিখিছোঁ। তাৰপিছত লিখিছোঁ ফেক্টৰছ অফ ডেভেলপমেণ্ট, যাৰ শিশুৰ বিকাশত প্ৰভাৱিত কৰা কাৰকসমূহ এইবিলাক লিখিছোঁ। যেনেকুৱা আছে বংশগত কাৰক, বায়'লজিকেল হেৰিডিটি ফেক্টৰছ। তাৰপিছত আছে চাইক'লজিকেল ফেক্টৰছ আছে, পৰিৱেশগত কাৰক এনভাইৰনমেণ্টেল ফেক্টৰছ আছে, এইবিলাক লিখিছোঁ। তাৰপিছত লিখিছোঁ ইম'চনেল ডেভেলপমেণ্ট, যাক আৱেগিক বিকাশ বুলি কয়। তাৰপিছত লিখিছোঁ ছ'চিয়েল ডেভেলপমেণ্ট, এইটো লিখিছোঁ। তাৰপিছত লিখিছোঁ বিব্লিঅ'গ্ৰাফী, যাক গ্ৰন্থসূচী বুলি কোৱা হয়। মই ছাবজেক্ট টিচাৰৰ পৰা সহায় লৈছোঁ। তুমি কোন কিতাপৰ পৰা বা ক'ৰ পৰা তুমি সহায় লৈছা এইটো এছাইনমেণ্টখন লিখিবৰ কাৰণে এইবিলাক লিখিবা। দিয়া আছে যেনেকুৱাকৈ মই সহায় লৈছোঁ মোৰ ছাবজেক্ট টিচাৰৰ পৰা, আৰু আছাম টেট বুকৰ পৰা লৈছোঁ, জ্যোতি প্ৰকাশন, চন্দ্ৰ প্ৰকাশন, অশোক পাব্লিকেশ্যন, টেট বুক এইবিলাকৰ পৰা, ফ্ৰেণ্ডছৰ পৰা, বন্ধুবৰ্গৰ পৰা মই সহায় লৈছোঁ। আকৌ ইণ্টাৰনেটৰ পৰা অলপ সহায় লৈছোঁ। লাষ্টত লিখিছোঁ মই কনক্লুজন বা সামৰণি বা সমাপ্ত বুলি কয়। চ' এইখিনি।